নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোকক মোৰ অন্য এটা ব্লগলৈ স্বাগতম জনাইছোঁ। আপোনালোক নিশ্চয় ভালেই আছে। কলেজৰ ব্যস্ততাৰ বাবে বহুকেইদিন ধৰি ব্লগ বনোৱাই হোৱা নাই। আজি ভাবিলোঁ ব্লগটো আৰম্ভ কৰোঁ। ব্লগটো চাই আশা কৰোঁ আপোনালোকে ভাল পাব। বলক তেনে আৰম্ভ কৰোঁ। ৰুমৰ অৱস্থা এনেকুৱাই হৈ আছে। কলেজলৈ লৰালৰিকৈ যাব লগা হয়, সেইকাৰণে য'ৰ বস্তু ততে পৰি থাকে। এখন মোৰ পঢ়া টেবুল আৰু এইখন হৈছে চিমাশ্ৰীৰ পঢ়া টেবুল। এতিয়া আমি কলেজলৈ ওলাইছোঁ। এইখন হৈছে পিনাকীৰ পঢ়া টেবুল আৰু এখন বিচনা। নাই চবে এয়া মোৰ লগৰী কল্যাণী। নামটো কৈ দিয়া আকৌ। মোৰ নামটো সংগীতা তোমাৰ? এইফালে বিজি আছে হাই কৈ দিয়া। ঘৰ ক'ত? তোমাৰ ঘৰ? মোৰ ঘৰ নকচাৰী। অঁ, কিহত আহা তুমি? থাকিলেও ইয়াতে বাহঁতৰ ঘৰত আৰু মই চাইকেলত আহোঁ। চাইকেল পেডেল মাৰি মাৰি আন্ধাৰ আন্ধাৰ ওলাই আছে।
নাচায় এবাৰ চালে মৃদুস্মিতা কি কৰিছা এনে আছা তোমাৰ ঘৰ ক'ত আছিলে এইফালে মাইনী হাই এতিয়া আমি সংগীতা আৰু জ্যোতিহঁতৰ ৰুমলৈ আহিছোঁ পিনাকী সীমাশ্ৰী গোটেই তিনিজনীয়ে আমি ওপৰ পালোহি এইফালে জ্যোতি আৰু ডাৱৰীয়া বতৰ সেয়া আমি খেল খেলিবলৈ লৈছোঁ এইফালে চোৰ পুলিচ খেলিবলৈ দেখিছে হাইটো দি দিয়া আকৌ দি দিয়া ফাৰ্ষ্ট কোন এই ফাৰ্ষ্ট অঁ ন তুমি ফাৰ্ষ্ট ছেকেণ্ড জ্যোতি তাৰপিছত থাৰ্ড মই ফ'ৰ্থ অঁ ছিক্স একেবাৰে শেষত অঁ ৰজাৰাণী হৈ আছে একেবাৰে এয়া সংগীতা আৰু জ্যোতিয়ে খুৱাইছে ভাল লাগিছে এইফালে আলহীকো খুৱাইছে এইফালে চৰিয়াত খাইছে এইফালে চব খোৱাত বিজি আৰু ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আজিলৈ থৈছোঁ তেনে